প্ৰথমতে আপোনালোকক এটা কথা জনাই দিওঁ যে এই ৰাশিফলটো বহুত ডিটেইলছত প্ৰকৃত বৈদিক জ্যোতিষৰ অনুসৰি তৈয়াৰ কৰা হৈছে আৰু গতিকে এইটো ৰাশিফল চোৱাৰ পিছত আপোনালোকে বেলেগ কোনো ৰাশিফল চাই থকাৰ আচলতে কোনো প্ৰয়োজন নাই। ये क्या हो गया? ये क्या सुन रहा हूं मैं? নমস্কাৰ মোৰ মৰমৰ কুম্ভ ৰাশিৰ ব্যক্তিসকল, মই জ্যোতিষ আচাৰ্য নিপজ্যোতি শৰ্মাই আপোনালোক সকলোকে আমাৰ চেনেল লজিকেল এষ্ট্ৰ একাডেমীলৈ হাৰ্দিক স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি ক'বলৈ গৈ আছোঁ 2026 বৰ্ষটো কুম্ভ ৰাশিৰ বাবে কেনেকুৱা হ'ব, নিগেটিভ কি হ'ব, পজিটিভ কি হ'ব। আজিৰ ভিডিঅ'টোত আপোনালোকে এই সকলো কথা ভালদৰে গম পাব। আচ্ছা, ঠিক আছে। 2026 বৰ্ষটো সূৰ্যৰ বৰ্ষ। 2026 বৰ্ষটো সূৰ্যৰ কাৰণে সমৰ্পিত হ'বলৈ গৈ আছে। সেয়ে কি হ'বলৈ গৈ আছে এই বৰ্ষটোত আপোনাৰ বাবে? শনিৰ যি প্ৰব্লেম চলি আছিল, যাৰ ফলত আপোনাৰ 2020 বৰ্ষৰ পৰা আজিৰ দিনলৈকে যি কষ্ট আপুনি ভুগি আছে সেয়া শেষ হ'ব নে নহয়, লগতে কেতু বৃহস্পতিৰ নিচিনা ডাঙৰ ডাঙৰ গ্ৰহই আপোনাক কি দিবলৈ গৈ আছে 2026 বৰ্ষটোত, আজি আপুনি এই সকলো কথা গম পাব। কিন্তু তাৰে আগতে যদি আগলৈও আপুনি প্ৰকৃত বৈদিক জ্যোতিষৰ ওপৰত আৰু ভাল ভাল ভিডিঅ' আৰু এনেধৰণৰ ৰাশিফল অনুষ্ঠানবোৰ চাই থাকিব বিচাৰে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব। আগন্তুক ভিডিঅ'ত আমি জনাম যে আমি ডেইলি ৰাশিফল কিয় চাব নালাগে। লগতে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিবলৈও একেবাৰেই নাপাহৰিব। এতিয়া পুনৰ 2026ৰ ৰাশিফললৈ আমি ঘূৰি আহোঁ। আপোনাৰ হৈছে কুম্ভ ৰাশি। আপোনাৰ শনিৰ 6.5 2026 বৰ্ষটো থাকিব। আপোনাৰ 6.5ৰ তৃতীয় চৰণত আপোনালোকে বৰ্তমান প্ৰৱেশ কৰিছে। আপোনাৰ প্ৰথম ঘৰত 2026ত থাকিব ৰাহু, যাৰ ফলত আপোনাৰ মনত খামখেয়ালি আপুনি 2026ত দেখা পাব। যেনে আপোনাৰ এনেকুৱা লাগিব পাৰে যে কিবা এটা কাম কৰাৰ আগত এনেকুৱা চিন্তা আপোনাৰ আহিব পাৰে যে এইটো কাম কৰিলে হ'ব নে নহয়, এইটো কাম নকৰাই ভাল নেকি, এইটো কৰোঁ নে নকৰোঁ, এনেদৰে বিভিন্ন প্ৰশ্ন আপোনাৰ মনত উঠি থাকিব। এইবোৰ হয় ৰাহুৰ বাবে। কিবা এটা কাম আৰম্ভ কৰাৰ আগতে 10টা বেলেগ বেলেগ প্ৰশ্ন আহিব আপোনালোকৰ। এনেদৰে আপুনি বহুত কনফিউজন হ'ব 2026 বৰ্ষত। আৰু এইবোৰ চাগে আপোনালোকৰ এই বৰ্ষটো বহুখিনি হৈয়ে আছে যে সকলোতে সন্দেহ, এইটো মই পাৰিমনে, যদি এইটো কৰিলে ভুল হয়, যদি এই কামটো নহয়, এই প্ৰশ্নবোৰ আহি আছে আপোনাৰ কেৱল ৰাহুৰ বাবে। 2026 বৰ্ষত আপোনাৰ মনত বহুত নতুন নতুন সুযোগ আহিব। আপোনাৰ জীৱনত বহুত নতুন নতুন সুযোগ আহিব, নতুন নতুন আইডিয়া আহিব, কিন্তু ৰাহুই তাত সন্দেহ উপজাবই। কিন্তু আপোনালোকক মই আজিয়ে কৈ দিলোঁ যে এই সন্দেহবোৰ কিয় আহে। গতিকে মনত যিমান সন্দেহ আহিলেও নতুন কামৰ আৰম্ভণি কৰাৰ পৰা 2026ত পিছ হুহুকি কেতিয়াও নাহিব। বন্ধুসকল, বৃহস্পতি আপোনাৰ পঞ্চম ঘৰত আছে বৰ্তমান, কিন্তু ই 6 নম্বৰ মানে 6 নম্বৰ ঘৰত যাব জুনৰ 2 তাৰিখে 2026ত। গতিকে যদি আপোনাৰ কিবা কোৰ্ট কেছ চলি আছে বা ঘৰত কিবা কাজিয়া পেচাৰ হৈ আছে যাৰ সমাধান আপুনি বহুত বছৰ বছৰ ধৰি পোৱা নাই, গতিকে তাৰ সমাধান হ'বলৈ গৈ আছে 2 জুনৰ পিছত। আৰু যিসকল ষ্টুডেণ্টে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকৰ বাবে যদি কওঁ, ফেব্ৰুৱাৰীৰ পিছত বহুত বেছি পঢ়াৰ ধাউতি বঢ়া, বা যদি কিবা ভাল কামত ষ্টাডি ৰিলেটেড কামত আগবাঢ়িব বিচাৰিছে তেতিয়াহ'লে মাৰ্চৰ পৰা, অৰ্থাৎ ফেব্ৰুৱাৰীৰ পিছত মাৰ্চৰ পৰা আপোনালোকৰ বহুত বেছি ভাল বুলি ক'ব পাৰি। যিসকলে চৰকাৰী চাকৰিৰ কাৰণে বহু বছৰ ধৰি পঢ়ি আছে, কষ্ট কৰি আছে, তেওঁলোকৰ বাবেও অহা বৰ্ষটোত মাৰ্চৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত সময়খিনি বহুত বেছি ভাল। কিন্তু বৈবাহিক জীৱনৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, 2026 বৰ্ষটো বৰ বেছি এটা ভাল নহয়। হয়তো আপোনালোক কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ অলপ চলপ কাজিয়া পেচাল আগতকৈ বৃদ্ধি হ'বই 2026 বৰ্ষটোত। বিশেষকৈ যদি আপোনাৰ পতি বা পত্নী সিংহ ৰাশিৰ, তেতিয়া সমস্যা আৰু বেছি লাভ কৰাৰ সম্ভাৱনা দেখা যায়। বাকী যদি প্ৰেমৰ ক্ষেত্ৰত কওঁ, বিবাহৰ ক্ষেত্ৰততো কৈ দিলোঁ, প্ৰেমৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ
2025 বৰ্ষটো প্ৰেমৰ ক্ষেত্ৰত বহুত বেছি বেয়া আছিল। বহুতৰে বিচ্ছেদ হৈছিল প্ৰেমৰ, বহুতৰে অশান্তি হৈছিল। কিন্তু 2026ত বহুত বেছি বেয়া নহয়। 2026ত জুলাইৰ পৰা ছেপ্টেম্বৰৰ মাজৰ সময়খিনি অলপ ভালদৰে যদি চলিব পাৰে আপোনালোকে, তেতিয়াহ'লে বাকীখিনি সময় লাভ ৰিলেশ্যনৰ ক্ষেত্ৰত বহুত বেছি ভাল। এতিয়া আহোঁ আমি মেইন কুৱেশ্যনটোলৈ। মেইন কুৱেশ্যন যিটো সকলোৱে সুধি থাকে, যিটো সকলোৱে জানিবলৈ মন, যিটোৰ কাৰণে অধিক আগ্ৰহেৰে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই আছে, যে 2026ত আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাব নেকি? ভাগ্যৰ দুৱাৰ কেনেকৈ খোল খাব 2026ত? আপোনাৰ 2026ত যি কষ্ট, যি আপোনালোকে 2020ৰ পৰা ভুগি আছে, আপোনালোকে যি কষ্ট ভুগি আছে, 5 বছৰ ধৰি যি কষ্ট ভুগি আছে শনিৰ বাবে, সেয়া শেষ হ'ব নে নহয়? কিন্তু ইয়াকে কোৱাৰ আগতে যিসকলে মোৰ পৰা নিজৰ কুণ্ডলী বিচাৰ কৰিব বিচাৰে, তেওঁলোকে স্ক্ৰীনত দিয়া এই নম্বৰটোত হোৱাটছআপ কৰিব পাৰে। আপোনালোকৰ সকলো সমস্যাৰ সমাধান দিবলৈ আমি চেষ্টা কৰোঁ। বহুত লোকে ইয়াৰ ফল লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে পলম নকৰি এতিয়া এই নম্বৰটোত যোগাযোগ কৰক। আৰু এইটো এনেকুৱা নহয় যে আমি কুণ্ডলী ফ্ৰীতে চাই দিওঁ, তাৰ বাবে এটা ফিজ নিশ্চয়কৈ থাকিব। এতিয়া যদি আমি ভাগ্যৰ কথা কওঁ, ভাগ্যৰ দুৱাৰ কেতিয়া খোল খাব? ভাগ্যৰ দুৱাৰ তেতিয়া খোল খাব যেতিয়া কৰ্ম আৰু ভাগ্য দুয়োটাৰ কোব আপোনাৰ জীৱনত একেলগে পৰিব। আপোনাৰ কুণ্ডলীত বৰ্তমান যদি ভাল মহাদশা এটা চলি আছে, বা 2026 বৰ্ষত যদি আৰম্ভ হ'ব, তেতিয়া আপোনাৰ দুৱাৰ 2026 বৰ্ষতে খোল খাব। কিন্তু ব্যক্তি বিশেষে এয়া বেলেগ বেলেগ। লগতে মই কৈ দিছোঁ যে কৰ্ম সেইমতে কৰিবই লাগিব, তাৰ নিস্তাৰ নাই। কৰ্মৰ যদি কৰে তেতিয়াহে ভাগ্যৰ সহায় মানুহে পায়। বিনা কৰ্মৰ ভাগ্যৰ সহায় কেতিয়াও নাপায়। কুণ্ডলীত যিমান ভাল দিন লেখা নাথাকিলেও আপোনালোকৰ ভাগ্য পৰিৱৰ্তন তেতিয়াই হ'ব, যেতিয়া আপুনি ভাল মহাদশা এটাত ভাল কৰ্ম আপুনি হাতত ল'ব। কুম্ভ ৰাশিৰ ভাগ্য উদয় কেতিয়া হ'ব, আপোনাৰ ৰাশিৰ বিষয়ে সকলো জানিবলৈ ওপৰত থকা এই ভিডিঅ'টোত ক্লিক কৰি চাই লওক। আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। আপুনি ক'ৰ পৰা ভিডিঅ'টো চাই আছে লিখি দিবলৈ একেবাৰেই নাপাহৰিব, আৰু কমেণ্টত হৰ হৰ মহাদেৱ কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।